Hello everyone, আজি মই আপোনালোকৰ বাবে অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে কাপোৰ বোৱাৰ আগতে আমি বৰ তুলিব লাগিব আৰু আজি বৰ তোলাৰ সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। তাৰ বাবে প্ৰথমতে লাগিব এনেকুৱা দুডাল হলি, এডাল ডাঙৰ, এডাল সৰু আৰু এটা চুঙা। সৰু হলিডাল চুঙাটোৰ ওপৰত আৰু ডাঙৰ হলিডাল চুঙাটোৰ ভিতৰত এনেকৈ সুমুৱাই ল'ব লাগিব। তাৰপিছত আৰু এটা লাগিব বৰ গুলি। আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ ভিডিঅ'ত নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। এতিয়া ভিডিঅ'ত দেখুৱাৰ দৰে কেনেকৈ মই বৰ তুলিছোঁ সেয়া আপোনালোকে চাই যাব। প্ৰথমে ফুলাই লোৱা চিৰিপাতৰ মূৰে হলিডাল ভৰাই বৰ সূতাডাল এনেকৈ উলিয়াই ল'ব লাগিব। এয়া বৰ সূতাডাল এনেকৈ উলিয়াই লৈছোঁ। তাৰ পাছৰ পৰা বৰ তোলা আৰম্ভ হৈ যাব। এয়া প্ৰথম বাতি বৰ তুলিবলৈ লৈছোঁ। এয়া প্ৰথমতে সূতাত নলগোৱাকৈ চুঙাটোত কেইডালমান সূতা পকাই ল'ব লাগিব। 3ডাল বা 4ডাল এনেকৈ পকাই ল'লে হৈ যাব। মই 3ডাল 4ডাল পকাই লৈছোঁ। এবাৰ সূতাখিনি তেনেকৈ লগাই যাম বৰখিনি। এনেকৈ বৰ তুলি প্ৰথম বাতি হৈ গ'ল। বৰ তুলি হৈ যোৱাৰ পাছত সূতাখিনি উঠাই হৈ যোৱাৰ পিছত প্ৰথমতে আৰম্ভণিতে যেনেকৈ এনেই চুঙাটোত 4ডালমান পকাই লৈছিলোঁ, ঠিক তেনেকৈ এইফালেও শেষতো এনেই 4ডালমান বৰ সূতা পকাই ল'ব লাগিব। তাৰপিছত কেনেকৈ গাঁঠিটো দিয়া হয় ভিডিঅ' দেখুৱাৰ দৰে কৰিব পাৰিব। এবাৰ চুঙাটো উলিয়াই পেলাইছোঁ। ধুনীয়াকৈ বৰখিনি ওলাই নোযোৱাকৈ ধুনীয়াকৈ এটা গাঁঠি দি ল'ব লাগিব। এইবাৰ প্ৰথম বাতি বৰ হোৱাৰ পাছত তাৰ 2 নম্বৰ বাতি বৰ তুলিবলৈ হ'লে 8 পাত চিৰি মূৰে বৰ তুলিব লাগিব। সেয়েহে 8 পাত চিৰি ফুলাই লৈছোঁ। ফুলাই লৈ সেই পাতৰ মূৰে আন এডাল চিৰি ভৰাই দিছোঁ আৰু প্ৰথমে হৈ যোৱা বৰ বাতি গাৰ পৰা সিফালে থৈ লৈছোঁ। এইবাৰ 2 নম্বৰ বাতি বৰ তুলিবলৈ মানুহজনী বৰ বাতি যিফালে থৈ লৈছিলোঁ সেইফালে বহি ল'ব লাগিব। অৰ্থাৎ তাৰ প্ৰথম বাতি তুলিবলৈ যিফালে বহা হৈছিলে তাৰ বিপৰীত ফালে মানুহজনী বহি ল'ব লাগিব। আৰু যিহেতু তাৰপিছত বেলেগ এডাল চিৰি ভৰাই লৈছিলোঁ, সেই চিৰিডালৰ মূৰে এডাল হলি ভৰাই এনেকৈ বৰ সূতাডাল উলিয়াই ল'ব লাগিব। তাৰপিছত আগৰ দৰে বৰ তোলা আৰম্ভ কৰিব লাগিব।
ইয়া 2 নম্বৰ বাতি বৰ হৈ গৈছে ইয়াৰ পিছত প্ৰথমে যেনেকৈ এনে চুঙাটোত ভৰাই লৈছিলোঁ তেনেকৈ শেষতো চুঙাটোত ভৰাই লৈ তাৰপিছত চুঙাটো উলিয়াই ধুনীয়াকৈ কাঠি দি ল'ব লাগিব যাতে বৰখিনি ওলাই নাযায় এয়া ওপৰ ফালে 2 বাতি বৰ হৈ গৈছে মুঠতে হালত 4 বাতি বৰ থাকে ওপৰ ফালে 2 বাতি হৈ গ'ল এবাৰ তলৰ ফালে তুলিব লাগিব তলৰ ফালে তুলিবলৈ হ'লে এয়া এনেকৈ তাতখন লুটিয়াই দিব লাগিব প্ৰথমে তোলাকে বাতি তলৰ ফালে থাকিব আৰু এতিয়া তলৰ ফালৰ বৰখিনি তুলিবৰ কাৰণে উলুটা কৰি লৈছোঁ এতিয়া উলুটা কৰি লোৱাৰ পাছত এতিয়া ধুনীয়াকৈ 2 বাতি ভৰতে নাকি হলি ভৰাব লাগিব এতিয়া নাকি হলিনো কেনেকৈ ভৰাম চাওঁ হকচোন এয়া নাকি হলি ভৰাইছোঁ মানে বেলেগ এডাল হলি লৈ এডাল সূতা ওপৰ ফালে থকাকৈ বৰডালৰ সৈতে সূতাডাল ওপৰ ফালে থকাকৈ তেনেকৈ হলিডাল ভৰাই যাব লাগিব ভিডিঅ'টো আপোনালোকে ভালকৈ লক্ষ্য কৰিলে গম পাব কেনেকৈ নাকি হলি ভৰাইছোঁ তেনেকৈ 2 বাতি ওপৰতে নাকি হলি ভৰাই ল'ব লাগিব চাব যাতে এডালো থাকি নাযায় থাকি গ'লে আকৌ পাছত বৰ দিব লগা হৈ যায় সেইটো বহুত দিগদাৰ হয় সেইকাৰণে থাকি নোযোৱাকৈ লাহে লাহে নাকি হলিডাল ভৰাব লাগে ইয়া নাকি হলি পটহি বাতি বৰ হৈ গৈছে এতিয়া তাৰ পিছৰ বাতিবোৰ নাকি হলি ভৰাবলৈ লৈছোঁ দুপাত চিৰিমূৰে দুডাল নাকি হলি হয় এতিয়া হলিডালৰ যিডাল নাকি হলি ভৰাইছিলোঁ সেই হলিডালতে এটা বৰডাল লগাই গাঁঠি এটা দি অৰ্থাৎ হলিডালৰ মূৰে সূতাডাল পাৰ কৰি লৈছোঁ সূতাডাল পাৰ কৰিবৰ বাবেহে এনেকৈ হলিডাল ভৰাই লোৱা হয় আৰু ইয়াকে নাকি হলি বুলি কোৱা হয় আৰু এইদৰে ভৰাই লোৱাৰ পিছত বৰডাল অহাৰ পিছত পুনৰবাৰ এই বাতি বৰ 3 নম্বৰ বাতি বৰ তুলিবলৈ লৈছোঁ আগৰ দৰে তুলিব লাগিব অন্য এটা হলিত লগাই লৈ গাঁঠি এটা দি লৈছোঁ তাৰপিছত চুঙাটো লৈ আগৰ দৰে তুলি দিব লাগিব ভিডিঅ'টো ভালকৈ লক্ষ্য কৰিব তেতিয়া আপোনালোকে গম পাব এডালো সূতা এৰি যাব নালাগে যদি এৰি যোৱা হয় তেতিয়াও দিগদাৰ নহয় আচলতে কিন্তু পিছত বৰখিনি দিব লগা হয় কাম অলপ আহে সময় নষ্ট হয় সেইকাৰণে বৰখিনি তুলোতে ভালকৈ তুলিব লাগে যাতে বৰ তুলিলে এডালো সূতা থাকি নাযায় তেনেকৈ 3 নম্বৰ বাতিও হৈ গ'ল এবাৰ 4 নম্বৰ বাতিত নাকি হলিডালত সূতাডাল লগাই বৰটাডাল লগাই পাৰ কৰি লোৱা হৈছে তাৰপিছত পুনৰ আগৰ দৰে হলিডালৰ গাঁঠি এটা দি চুঙাটো লৈ আগৰ দৰে বৰ তোলা হৈছে এতিয়া 4 বাতি বৰ তুলি প্ৰায় হৈ গৈছে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আশা কৰিছোঁ অকমান হ'লেও আপোনালোকৰ ভিডিঅ'টো চাই উপকৃত হৈছে অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাই আছোঁ